লগৰবোৰৰ বেচেলৰ পাৰ্টি খাওঁতে খাওঁতে লাজ লগা হৈছেগে আৰু তথাপিও কিন্তু খাবলৈ এৰা নাই। লগৰটোৰ বেচেলৰ পাৰ্টি থকাৰ কাৰণে এইবাৰ উৰুকাত ঘৰ যোৱা নহল। উৰুকা দিনা পাৰ্টিটো এটেণ্ড কৰি গৰু বিহুৰ দিনাই ৰাতিপুৱাই ঘৰলৈ বুলি ওলালো। যিহেতুকে ৰাতিপুৱা ৰুমত একো খোৱা নহল, সেইহেতুকে গণেশগুৰিতে ডেক্সি পিঠা আৰু লাল চাহ গিলি ললো। ৰাতিপুৱা দুকমুকালিতে ঘৰলৈ যাম বুলি ভাবিছিলো যদিও ওলাওঁতে দেৰিয়ে হৈ গল। ঘৰ গৈ পাওঁতে 11:30 মান বাজিল। যিহেতুকে গাই এজনীয়ে আছিল, ভাইটি আৰু দেউতাই মিলি গা ধুৱাই দিলে। গৈ পাই দেখিছো দেউতাই প্ৰসাদ ৰেডি কৰি আছে আৰু এইফালে মায়ে পিঠাগুৰি শুকুৱাই আছে, ৰৈ যোৱা থেকেৰাখিনিও কাটি শুকুৱাইছে। এইফালে বুঢ়া গছজোপাত দেখিলো এটা পয়া লগা পানীলাও। তাৰ পিছতে কোমলীয়া পুতেকটোক চাবলৈ মাক দৌৰি আহিছে। আৰু এই উৎপতীয়াকেইটা আহাৰ লগে লগে উৎপাত কৰি থকাৰ কাৰণে ইহঁতকেইটাকো বান্ধি থৈ দিছো। তাৰ পিছত মায়ে পৰামৰ্শ দিলে বোলে, বাবা বেছি দিনলৈ যদি ফুল কোমলীয়া হৈ থাকিব মন আছে তেনেহলে মাহ হালধি অলপ সানি লোৱাগে যোৱা। পলম নকৰি গায়ে মূৰে মাহ হালধি সানি অলপমান সময় পিছত গা ধুই আইনাখন চাইছো, চকু চাট মাৰি ধৰিছে। একদম 16-17 বছৰীয়া সফল ডেকা হেন লাগছি। গা ধুই গোসাঁই ঘৰত সেৱা কৰি গোটেইকেইটাই প্ৰসাদ মুঠি গ্ৰহণ কৰিছো। আৰু বছৰেকৰ বিহুৰ দিনা আমি দুপৰীয়া ভাত নাখাওঁ বুলি আগতেও আপোনালোকক জনাইছো। সেইহেতুকে প্ৰসাদ গ্ৰহণ কৰি দুপৰীয়া 2টামান বজাত জলপান খাবলৈ লৈছো। যিহেতুকে ভাইটি আজি অফিচ ছুটি নাছিল, সেইহেতুকে আমি কেইটাই খাবলৈ লৈছো। অলপমান সান্দহ, অলপমান চিৰা আৰু অলপমান খাটি গৰুৰ দৈ, লগতে অলপ গুড় লৈ লৈছো। সেইটো গুড়িলৈকে দবাইছো জানেনে। তাৰ পিছত 1-1.5 ঘণ্টামান শুই চকু ফুলাই দিছো, মানে আগৰাতি টোপনি ক্ষতি হৈছিল যে। বাৰু এইফালে দেউতাই গাইজনী নতুন কাপোৰ ৰেডি কৰি থৈছে আৰু সন্ধিয়া গৰু অনা সময়ো হৈছে। ঘৰত থাকিলে এইখিনি সময়ত একাপ গাখীৰ চাহ নাখালে মনটো ভাল নালাগে। সেইহেতুকে পিঠা আৰু গাখীৰ চাহ খাই গৰুলৈ বুলি ওলালো। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী বন্ধত বেলেগে কম্পিউটাৰ ক্লাছ লয় আৰু মোক দেউতাই গৰু চৰোৱা ক্লাছ দিছিল। এতিয়া মাজে মাজে ঘৰৰ গৰুকেইটা চিনি পোৱাত অকমান অসুবিধা হয়, সেইটো বেলেগ কথা। বাৰু এইখিনি সময়ত মা আৰু বায়ে সদায় খেলি মেলি কৰে। তাতে গাইজনী অলপমান উৎপতীয়া, না ভালকে ভৰি ধুৱাব পাৰে, না ভালকে দৈ আৰু মাছৰ পানী ছটিয়াব পাৰে। পিছে মাৰ আজিৰ পৰা আৰু এটা টেনচন হ'ল, বিচনীখন কক গেলে বাপা। এতিয়াৰ পৰা নেক্সট ঠাণ্ডা পৰালৈকে সেই ডাইলগটো ডেইলি মাৰিব। আমাৰ ফালে আৰু এবিধ নিয়ম আছে, গৰু গোহালিত বন্ধাৰ পিছত পিঠাগুৰিৰ এবিধ পিঠা বনোৱা হয়। আমাৰ এই উৎপতীয়াজনী বহুত চেষ্টা কৰাৰ পিছত যেনে তেনে এটা গিলাবলৈ সক্ষম হ'ল। আপোনালোকৰ ফালেও এনেকুৱা নিয়ম আছেনে এবাৰ জনাবচোন। কাম বন কৰি আজৰি হৈ ভাইটি স্কুটিখন লৈ অকমান টহল দিলো। ঘৰ আহি পাই দেখিলো ভাইটিয়ে বিহুৱান লৈ আহিছে। এটলিষ্ট কোনোবাইতো দিলে বিহু বুলি কিবা এটা। পিছে অকল মোকেই দিয়া নাই, বৰ্তাককো দিছে, বৰমাককো দিছে আৰু বায়েককো দিছে। চাওঁতে চাওঁতে পোৱালি ডাঙৰে হ'ল, বিহুত কাপোৰ দিব পৰা হ'ল। বাৰু যি কি নহওক, তাৰ পিছত দুয়োটাই ওলাই গৈ বিহু ৰিহাৰ্চেল পালো। আখৰা দেখি এনেকুৱা অনুভৱ হৈছে ইহঁতে অসম ভিত্তিত চাগে এবাৰ প্ৰথম পুৰস্কাৰটোৱে আনিব নেকি। আৰু দিনটোৰ শেষত প্ৰতিবাৰৰ নিচিনা পূৰ্বপুৰুষলৈ ভাত সাজ আগবঢ়াই আমিও খাবলৈ বহিছো। পিছে মঙ্গলবাৰ কাৰণে বিহুৰ দিনতো আমাৰ নিৰামিষ। আজি কিন্তু চব বায়ে বনাইছে। মাটি দাইলেই খাবা নে মুগ মচুৰ দাইলেই খাবা, 100 এবিধ শাক ভাজিয়ে খাবা নে লাবৰাই খাবা, চব 10 আউট অফ 10। নিজেও টেটু গুৰিলৈকে গিলিছো আৰু ইহঁতকেইটাকো টেটু গুৰিলৈকে গিলাই আজিলৈ আহিছো। শুভৰাত্ৰি।